আপোনালোকে ট্ৰাই কৰি চাব কেতিয়াবা এনেকৈ নুডলছ বনাই খাই গাঁৱলীয়া ষ্টাইল। এই হাই গাইজ, ৱেলকাম বেক টু আনাডাৰ ব্লগ। মই হিৰকজ্যোতি গগৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ লগত আজি আছে পিছফালে শিখৰ মাষ্টৰ আৰু এজন নতুন ভাইটি আছে। কি নাম তোমাৰ ভাইটি? অঁ, নামটো ময়ো জানো, মানে এনেই সুধি চাইছোঁ আৰু তাক মানে ধেমালি কৰি বেছি ভাল পায়। চ' এই আছে লুকু আৰু লগত আছে শিখৰ মাষ্টাৰ। চ' গাইজ আজি ঘৰৰ ওচৰতে আহিছোঁ, বাগানৰ মাজৰ জংঘলৰ মাজৰ ওচৰতে। চ' বহুত দিন ভিডিঅ' বনাই তাৰ বাবে ভিডিঅ' বনোৱা নাই বহুত দিন, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা। চ' আমি আজি নুডলছ বনাই খাম তিনিটাই ভাইটি। আজি ডাৱৰীয়া বতৰ যিহেতু, চ' ভিডিঅ' প্ৰায় এমাহ মানে বনোৱা হোৱা নাই, মানে গা ভাল নাই প্ৰায়, এইটো বতৰৰ বেমাৰ। চ' গম পাইছে চবে আপোনালোকে। চ' গাইজ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ গেছটো জ্বলাই দিলোঁ, মানে আমাৰ পৰ্টেবল গেছটো আজি ইয়াত নুডলছ বনাম। মানে এই কেৰাহীটো ধুব গৈছিলোঁ, ভালকৈ নদলি আছে, ঠিকেই ধুলে যেনিবা, অলপ থাকিছিলে মানে চফা কৰিলোঁ এতিয়া। চ' আমি আজি নুডলছ বনাম। চ' শিখৰ মাষ্টাৰ বিহাইণ্ড দ্য কেমেৰা আছে। চ' দেখাই দিয়া শিখৰ মাষ্টাৰ কি কি আছে। এইটো নুডলছ লৈ আহিছোঁ, নুডলছ বনাম মানে। কেইটামান বস্তু আমি ইনগ্ৰিডিয়েণ্ট লৈ আহিছোঁ। ধনিয়া পাত ইয়াত আছে, ধনিয়া পাত, বেল পেপাৰ, কেপচিকাম আছে, গাজৰ আছে, এইফালে বন্ধাকবি আছে, এইটো কবি কিবাকিবি কবি, জুলিয়েনকৈ কাটা আছে হেৰি কেপচিকাম, আৰু এইটো আদা, পিঁয়াজ আছে, এইটো স্প্ৰিং অনিয়ন আছে, গ্ৰীণ চিলি আছে, আৰু এইটো নহৰু আছে, এইটো গাজৰ আছে। এতিয়া কেৰাহীটো গৰম কৰিবলৈ গৰম হৈ লওক, তাৰপিছত আমি বনাম। এইবিলাক ধনিয়া পাতা আছে আৰু দেই। চকেছ আজি যিহেতু আন্দা নুডলছ বনাম, ইয়াতে ৰিফাইন তেল অলপ দি দিম, ইয়াতে আছে আমাৰ আন্দা লৈ আহিছোঁ, তিনিটা মানুহ, এইটো আন্দা আছে, এইবিলাক বস্তুবিলাক আছে আৰু এইবিলাকে আৰু বেছি নাই। ঠাণ্ডা বতৰ, আপোনালোকে ট্ৰাই কৰি চাব কেতিয়াবা এনেকৈ নুডলছ বনাই খাই গাঁৱলীয়া ষ্টাইল। এই পৰি গ'ল, সমান জেগাত থোৱা নাছিলে, চব পৰি গ'ল। আকৌ এবাৰ তেল দিবলগীয়া আছে, দুবাৰ কি হ'ব, এইটো হ'বই আৰু জংঘলত মানে হাবিত আৰু। এই মোৰ পিছলৈ আহিলে লাগিব অলপ জেগাটো, একো নাই, এইটো য'তে হ'লেও লৈ যাব পাৰে এনেকৈ। সেইটোৱে খালি গৰম তেল পৰিলে গাত গৰম ঠিক আছে না, হ'ব ন, ঠিক আছে দেই। ঠিক আছে, এতিয়া তেল গৰম হৈ গ'ল, প্ৰথমে পিঁয়াজটো দি দিম ন। অলপ বৰষুণ দি আছে ঠিককৈ, বতৰটো অলপ ঠিক নাই। পনীৰ এটা থৈ দিছোঁ, পিছফালে গাৰ্নিছত দিম ন। আছে আদাক দি দেখা, আদাক দি দিম অলপ, আদা জুলিয়েনকৈ কাটা আছে, আদা অলপ, জিঞ্জাৰ আৰু এইটো গাৰ্লিক দি দিলোঁ, এইটো কি কয় আদা আৰু নহৰু। कौन तीन सौ देगा ये तो लुक अभी हाँ बाकल तो क्या बोल रहा है तुम भी। हाँ 200 खाना मैं अखमिया कथाई दाब कथाई बुली कय आयताবিলাকে বেছি ভাল। এতিয়া তাৰপিছত নমাই দিম, এইখিনি কণীখিনি এক্সট্ৰা গেছ থৈ দিম। তাৰপিছত নুডলছটো বনোৱাৰ পিছত ওপৰত দি দিম, মানে গম পালা ভাইটি হ'ল। একদম আধা কেঁচা মানে সিজিলে আৰু আধা কেঁচা
নমক অলপ দি দিলোঁ গা ভাল নাই তথাপিও আজি নুডলছ খাবলৈ মন গ'ল তিনিটাই মিলি কিনে বনাই খাইছোঁ আৰু জাংঘলী ষ্টাইল এইটো এটা গাটোতো ভালকৈ দেখালোঁ মই সব চব্জিবিলাক দি দিওঁ কেপচিকামো দি দিওঁ গ্ৰীণ চিলি দি দিওঁ सब्जी नमक दिन नमक अंडा दी दी क्या अंडा दी दी अंडा पूरा धुनिया मिक्स कर दी सो गाइस देखिसे नुडल्स अलमोस्ट रेडी এতিয়া আমি पूरा अलग नमक अलग कमटी निचिना लागिसे सो और नमक अलग दी এনেকৈ নমক হৈ যাব আৰু এতিয়া এইটো স্প্ৰিং অনিয়নটো দি দিম এনেকৈ স্প্ৰিং অনিয়নটো দি দিম স্প্ৰিং অনিয়ন প্লাছ এইটো পাৰ্সলি ধনিয়া পাত্তাটো দি দিম ধনিয়া পাত্তাটো দি দিব এনেকৈ আৰু মিক্স কৰি দিব আৰু নমাই দিব হ'লে আৰু गरम আছে रे एकदम रेडी और पत्ता दी दिसो अलप धुनियाके जंगलतो अलप गार्निश कर दिसो अब चटनी बनाय आनछि आमी एतो शेजवान चटनी बहुत हट আছে কিন্তু बहुत स्पाइसी আছে देर बहुत जलकिया আছে एतो एनेके साइडत दी दिबो ए गंधটো बहुत मजा আছে माउथ वाटरिंग হৈ যায় গেছো लगाई किने खाबा और ए भाई देखो प्रथम लोको क्या केनेकुवा लगिसे खाई लो टेस्ट कर चाओ मोर मजाई लगे
ঝাল খাই ভাল লাগে চ' ডাৱৰীয়া বতৰ ভাল লাগিছে খাই চ' শিখৰ মাষ্টাৰে ফিডবেকটো ক'ব শিখৰ তো আমাৰ এইটো শিখৰ মাষ্টাৰ কেনে শিখৰ মাষ্টাৰ কষ্টফল কেনেকুৱা মজা লাগিছে খাই চ' গেছ শেষ কৰি লোৱা পটাপট চব ষ্টিকে প্ৰব্লেম হৈছে আমাৰ মিষ্টাৰ লোকক হাতে দবাইছে পূৰা হাতে দবাই খতম কৰি দিলে এইফালে চিকেন মাছটোৰ পৰা জ্বলা মোৰো পূৰা জ্বলা লাগিলে মানে বহুত বেছি চৰ্দি লাগি আছিলে সেইকাৰণে বহুত বেছি জ্বলা দি কিনে খাই দিলোঁ আজি চ' গাইজ ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব অলপ হাৰ্ডকৈ ষ্টাইলত নুডলছ খাই চাব অলপ জ্বলা বেছিকৈ দি কিনে চ' জয় অসম